Hello and welcome back to my channel. আজি যেহেতুকে চিলড্ৰেনছ ডে হয় সেইকাৰণে বাচ্চাকেইটাৰ কাৰণে কেক অৰ্ডাৰ দিছোঁ আৰু কেকটো সদায় খাই থাকে সেইকাৰণে কাপ কেক অৰ্ডাৰ দিছোঁ সিহঁতে গম নাপায় কিবা অৰ্ডাৰ দিয়ে বুলি গম পায় কিন্তু কি অৰ্ডাৰ দিছোঁ গম নাপায় আহক সিহঁতক ছাৰপ্ৰাইজ দিওঁ আৰু সিহঁতক ছাৰপ্ৰাইজ দিয়াৰ আগতে আপোনালোকক কৈ দিছোঁ এইকেইটা হৈছে কাপ কেকছ কিউট চিলড্ৰেন ডে কাপ কেকছ আহক সিহঁতক ছাৰপ্ৰাইজ দিওঁ প্ৰথমতে কেককেইটা নি পিনে জাগাত থৈ দিওঁ আৰু কেককেইটা ওলাই ল'লোঁ এনেকৈ এতিয়া সজাই লওঁ মূলক থৈ দিওঁ কেককেইটা কিউট কেককেইটা কাপ কেকছকেইটা হ'ল কেককেইটা আৰু কেইটামান বেলুন আছিল সেইদৰে থৈ দিছোঁ বেলুনকেইটা আৰু জেমছৰ এনেকুৱা আনিছোঁ দুটা বলছ এয়া ইহঁতক চকুত ধৰি আনিছোঁ এতিয়া কি দেখা পাইছা তুমি কেনেকুৱা লাগিছে কিউট কাপকেকছ কেনেকুৱা লাগিছে তোমালোকৰ মুন্না কিন্তু ভাল লাগিছে ডিজাইনকেইটা ভাল লাগিছে নে কাপকেকছৰ আৰু এইকেইটা জেমছ এইটো এটা বাৰ্বিৰ কাৰণে আৰু এইটো মুন্নাৰ কাৰণে আৰু ইফালে বেলুনছো আছে চোৱা ইয়াত চোৱা হয় নেকি মই বহুত ভাল নেকি বস্তু দিলে ভাল নেকি আৰু সকলো শিশুলে হেপী চিলড্ৰেনছ ডে আৰু ষ্টে হেল্ডি তেতিয়াহ'লে আজিলে বাই কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব নতুন এটা ভিডিঅ'লৈ লগ পাম বাই বাই